বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি গৈ আছোঁ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অৰুণাচলৰ ইটানগৰলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি নতুনকৈ চেনেলটোত ভিজিট কৰিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি দুৰ্গম পথেৰে এই যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমি কেনেদৰে দুৰ্গম পথেৰে গৈ ইটানগৰ পাম। ওখ ওখ পাহাৰৰ মাজেৰে আমি সৌন্দৰ্য উপভোগ কৰি আগবাঢ়িছোঁ। এই ভিউ পইণ্টটো অতি মনোৰম, এবাৰ চাওকচোন। যিহেতু দুদিনমান একেৰাহে বৰষুণ দিয়াৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে। দুৰ্গম পথ অতিক্ৰম কৰি অৱশেষত ইটানগৰ পালোহি যদিও ভিডিঅ'টো দীঘল হোৱাৰ বাবে সম্পূৰ্ণ দেখুৱাব পৰা নগ'ল। নেক্সট ইটানগৰৰ ফুল ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।